অসমৰ দৰে এখন সুন্দৰ আৰু প্ৰতিভা সম্পন্ন ৰাজ্যত নিবনুৱা সমস্যা কিয় আছে? কিয় লাখ লাখ নিবনুৱাৰ সৃষ্টি হৈছে? আহক আজি ইয়াকে জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ, আপুনি চাই আছে আৰোহণ। অসমত নিবনুৱা সমস্যাৰ প্ৰথম কাৰণ হৈছে মানসিকতা। নিবনুৱা সমস্যাৰ বাবে চৰকাৰক দোষাৰোপ কৰাটো সহজ, কিন্তু প্ৰকৃততে এই সমস্যাৰ সৃষ্টি হৈছে অভিভাৱকে গঢ়ি দিয়া এক মানসিকতাৰ পৰা, ঘৰখনৰ পৰা। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে এই 10টা বছৰ অভিভাৱকে নিজৰ সন্তানক কেৱল এটা কথাই বুজায় যে ভালকৈ পঢ়, তেতিয়া এটা চাকৰি পাবি। ভালকৈ পঢ়ি যদি এটা চাকৰি ল'ব পাৰি, তেনেহ'লে ভালকৈ পঢ়ি বাৰু চাকৰিৰ সৃষ্টিকৰ্তাজন বনিব নোৱাৰিনে? আজিও বহুতৰে সন্তান স্কুল গৈছে, সি ভালকৈ পঢ়িছে, ভাল পাৰ্চেণ্টেজ আনিছে, কিন্তু উদ্দেশ্য কেৱল এটা চাকৰি। 10টা বছৰ এটা বাক্য শুনি শুনি আপোনাৰ সন্তানে বুজি উঠে যে চাকৰিটো কৰাৰ বাদে তাৰ অন্য যোগ্যতা একোৱেই নাই। আৰু কিবা কাৰণত যদি কাৰোবাৰ ল'ৰা এজনে চাকৰি ত্যাগ কৰি ব্যৱসায় কৰা আৰম্ভ কৰে, তেনেহ'লে প্ৰথমে ঘৰৰ মানুহেই তেওঁৰ লগত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে, আৰু তাৰ পিছত আহে আত্মীয়সকল। এইখিনিতে কথা এটা কওঁ, বেয়া নাপাব। আচলতে অসমৰ প্ৰতিখন ঘৰ এখন কাৰখানাৰ দৰে হৈ পৰিছে, য'ত প্ৰতিজন শিশুক মাক দেউতাকে সৰুৰে পৰা কেৱল এটা চাকৰিৰ বাবে তৈয়াৰ কৰে। এনেধৰণৰ লালন পালনক আপুনি শুদ্ধ বুলি ভাবেনে? য'ত সন্তানক কেৱল এটা চাকৰিৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়, তাৰ যেন অন্য একো প্ৰতিভা নাই। যেতিয়া এটি শিশু জন্ম হয়, সি চাকৰি কৰিম বা কৰ্মচাৰী বনিম বুলি পৃথিৱীলৈ নাহে, সি ৰজা হ'ব পৰা যোগ্যতা লৈ পৃথিৱীলৈ আহে। কিন্তু অভিভাৱকৰ অপ্ৰাণ চেষ্টাৰ ফলত ৰজাৰ যোগ্যতা থাকিও কৰ্মচাৰী হৈ ৰৈ যায়। যদি আজি অসমৰ সন্তান শিক্ষিত হৈও নিবনুৱা, তেনেহ'লে দোষ চৰকাৰ বা সন্তানৰ নহয়, দোষ ক'ৰবাত নহয় ক'ৰবাত কিন্তু অভিভাৱকৰো আছে। কাৰণ জন্ম হওঁতে শিশুটিয়ে বুজি পোৱা নাছিল যে চাকৰি মানে কি, তাক প্ৰতিটো মুহূৰ্তত বুজোৱা হৈছিল। এইখন অসমত যদি বহিৰাগতই আহি ব্যৱসায় কৰি কোটিপতি আৰু সফল হ'ব পাৰিছে, তেনেহ'লে অসমত জন্ম হোৱা অসমৰ সন্তান কেৱল এটা চাকৰি সন্ধানত কিয় থাকে? ইয়াৰ মূল কাৰণেই হৈছে অভিভাৱকে গঢ়ি দিয়া সেই মানসিকতা, যাৰ ফলত যুৱ প্ৰজন্মৰ মানসিকতা এইদৰে হৈ পৰিছে যে মাহত 25,000ৰ দৰমহা পালেও হ'ব, 10,000ৰ পালেও হ'ব, মাহত 3,000 টকা দৰমহা পালেও চলিব, মুঠতে এটা চাকৰি লাগে। এবাৰ ভাবি চাওকচোন, প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক যদি কেৱল চাকৰিৰ বাবেই তৈয়াৰ কৰে, তেনেহ'লে আমাৰ অসমত আৰু সমগ্ৰ ভাৰতত নিবনুৱা সমস্যা বৃদ্ধি বাৰু কিয় নহ'ব? এটা সময় আছিলে যেতিয়া চাকৰিত নিৰাপত্তা আছিল, কিন্তু ককা দেউতাৰ দিনৰ পৰা চলি অহা সেই চাকৰি আৰু নিৰাপত্তা এতিয়া লাহে লাহে সমাপ্ত হৈ আহিছে। যদি অসমক নিবনুৱা সমস্যাৰ পৰা উদ্ধাৰ কৰিব বিচাৰে আৰু নিজৰ সন্তান নিবনুৱা হোৱাটো নিবিচাৰে, তেনেহ'লে প্ৰযুক্তিৰ এই যুগত অভিভাৱকে নিজৰ সন্তানক এক নতুন মানসিকতা প্ৰদান কৰিব পাৰিব লাগিব। কাৰণ কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত এক নতুন যুগৰ আৰম্ভণি হৈছে। এই যুগত সেইজন ব্যক্তি বিজয়ী নহয় যাৰ কেৱল এটা চাকৰি আৰু কেৱল এখন চাৰ্টিফিকেট থাকিব। এই যুগত বিজয়ী সেইজন ব্যক্তিহে হ'ব যাৰ ক্ৰিয়েটিভিটি থাকিব, যাৰ স্কিল থাকিব। চাকৰিৰ প্ৰস্তুতিক জীৱনৰ একমাত্ৰ উদ্দেশ্য বুলি গণ্য কৰা সেই দিনবোৰ এতিয়া পাৰ হৈছে। আপোনাৰ সন্তান নতুন যুগৰ অংশ। সেইবাবে আপুনি আৰু আপোনাৰ সন্তানে নতুন চিন্তাধাৰা, নতুন দক্ষতা আৰু নতুন সুযোগক আঁকোৱালি ল'ব পাৰিব লাগিব। যদি নতুন সুযোগবোৰক অৱহেলা কৰি কেৱল এটা চাকৰিৰ দিশে আগুৱাই গৈ আছে, তেনেহ'লে হয়তো ভৱিষ্যত অন্ধকাৰো হ'ব পাৰে। যদি এই ভিডিঅ'টো চাই আপুনি বিষয়টো বুজি পালে, এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এজন ব্যক্তিৰ জীৱন পৰিৱৰ্তনত হয়তো সহায় কৰিবও পাৰে। আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। লগ পাম এটা দ্বিতীয় ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।